শিশু শ্ৰমিক কথা আচিফ ৰহমান আবৃত্তি দিগন্ত বৰা এটা শিশুৰ বিকাশৰ ঠাই হ'ল পঢ়াশালী এটা শিশুৰ শিক্ষাই হ'ল তাৰ কৰ্মস্থলী শিক্ষাৰ পৰা বঞ্চিত কৰি শ্ৰমিকৰ লাভ উঠোৱা এটা অপৰাধ শিশুক দিয়া উজ্বলাই শিক্ষা জ্ঞানৰ বাট কম খৰচী কম মজুৰি উপাৰ্জনৰ ৰাস্তা বিচাৰি শিশুক নকৰিবা শ্ৰমিকৰ শাৰীত বন্দী এইবোৰ দুৰ্নীতি অপৰাধৰ ঠাই হ'ব ভয়ানক পৰিস্থিতি শিশু এটা শ্ৰমিক হোৱাৰ যোগ্য নহয় সি কামৰ বোজা লোৱাৰ যোগ্য শিশুক দিয়া শিক্ষাৰ দিশে আগুৱাই সিয়ে দি ৰাখিব আমাৰ দেশৰ নাম উজ্বলাই